हेलो ভিউৱাৰ্ছ কি খবৰ আপোনালোকৰ নিশ্চয় এটাই ভালে আছে আমিও ভালে আছো যাবলৈ ওলাইছো এফালে বিয়া এখন আছে আৰু বিয়াকাৰ আপোনালোকে দেখি আনন্দিতও হ'ব আচৰিতও হ'ব অসমীয়া সিৰিয়েলৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ বিয়ালৈ গৈ আছো আমি তাতে দেখুৱাম আপোনালোকক কাৰ বিয়া হেতু সাৰপ্ৰাইজ হ'ব তেতিয়াহলে আজি ভিডিওটো আৰম্ভ কৰি দিছো ৰেচিপি থাকিব দেই ৰেচিপি একদম কম্পালসৰি মোৰ ভিডিওত ৰেচিপি থাকিব কিন্তু আগতে বিয়া খাই আহোগৈ বলক তেতিয়ালে অনুৰোধ জনাইছো ভিডিওটো যদি ভাল লাগে লাইক শেয়াৰ আৰু কমেন্ট কৰিব নাপাহৰিব নতুন ভিউৱাৰ্ছসকলে আমাৰ ভিডিওটো সাবস্ক্ৰাইব কৰিব প্লিজ ভিডিওটো চাই যদি ভাল লাগে সাবস্ক্ৰাইব কৰিব প্লিজ কাষত থকা বেল আইকনটো দবাই দিব আৰু তেতিয়ালে আহক আৰম্ভ কৰি দিও ভিডিওটো আমি আহি বিয়া ঘৰ পালোহি দূৰৰ পৰা দেখিয়ে চাগে গম পাইছে এয়া কাৰ বিয়া এয়া হৈছে অসমীয়া সিৰিয়েলৰ অভিনেত্ৰী বনজোৎস্না নাথৰ বিয়া তেওঁ বৰ্তমান দূৰদৰ্শনত পাৰ্মানেণ্টলি এংকৰিঙৰ কাম কৰি আছে আপোনালোকক এবাৰ তেওঁক দেখুৱাই দিওঁ ওচৰৰ পৰা কইনাৰ হাজত কেনেকুৱা লাগিছে বনজোৎস্নাক জনাব আৰু আপোনালোকেও তেওঁক শুভাশীষ যাচিব হেল্ল' ভিউৱাৰ্ছ এই মাত্ৰ বিয়াৰ পৰা আহি পালো এতিয়া কাপোৰ কানি হলাই লওঁ বিয়াত বেছিকৈ ৰেকৰ্ডিং কৰিব ভাল নালাগিল বহুত বেছি মানুহ আছিল সেইকাৰণে বেছিকৈ নকৰিলো তথাপিতো কইনাজনী দেখুৱালো আপোনালোকক চিনিটো পাইছে আপোনালোকে এতিয়া অকমান ৰেষ্ট লৈ লওঁ তাৰ পিছত আপোনালোকক পুনৰ লগ পাই আছো চাই থাকিব এতিয়া বনাব ওলাইছো মানিমুনিৰ জোল আৰু মানিমুনি সৰু আলুৰে ভজা মাছখিনি প্ৰথমতে ভাজি লম মই ৰেচিপি অৱশ্যে বহুত স্পেচিয়েল নহয় সৰু আলু গুটি আৰু মানিমুনিখিনি মিহিকৈ কাটি বহাই দিলোঁ ইফালে আলু দুটা বইল কৰি মানিমুনিৰ পেষ্ট তাৰপিছত নিমখ হালধি দি অকণমান ভাজি লৈছোঁ এটা জলকীয়াও পেলাই দিছোঁ একদম চিম্পল যিহেতুকে দিনত বিয়া খাই আহিছোঁ ৰাতি মানিমুনিৰ জোল আৰু মানিমুনি সৰু আলুৰে ভজা এয়াই মোৰ ৰেচিপি আজি ডিনাৰ কৰি ল'লোঁ এতিয়া ভাবিছোঁ ভিডিঅ'টোৰ এইখিনিতে সামৰণি মাৰোঁ ভাগৰো লাগিছে আজি তেনেকুৱা স্পেচিয়েল ৰেচিপি দেখুৱাবলৈ নহ'ল অৱশ্যে থলুৱা ৰেচিপিয়ে হয় আমি সকলোৱে খায়ে থাকোঁ এয়া ৰেচিপি ব্লগ নহয় তথাপিতো আপোনালোকে ভিডিঅ'টো চাই থকাৰ কাৰণে যথেষ্ট ধন্যবাদ জনাইছোঁ যথেষ্ট ভাল পাইছোঁ মই গতিকে ধন্যবাদ জনাইছোঁ আৰু আগলৈও আমাৰ লগত থাকিব বুলি আশা কৰিছোঁ তেতিয়াহ'লে এতিয়া বিদায় লওঁ পুনৰ এটি নতুন ভিডিঅ'ৰে আপোনালোকৰ আগত উপস্থিত হ'মহি তেতিয়ালৈ টেক কেয়াৰ বাই বাই গুড নাইট